নমস্কাৰ বন্ধুসকল, আজি মই বনালোঁ ৰঙালাও শাক আৰু আলু মচুৰ দাইল কেইটামান দি ভাজি। এনেদৰে ভাজিখন খাই চাবচোন, ইমান ভাল লাগে। মই ভাজি শুকানকৈ নাই ভজা, অলপ টুকটুকীয়া দৰে কৰিছোঁ। এনেকৈ বনাই খাই চাবচোন, অকণ ভাল লাগে। এয়া মোৰ ৰঙালাও আগৰ তৰকাৰী হৈ গ'ল আৰু এয়া মোৰ ৰঙালাও আগৰ তৰকাৰী। মই কাটি লৈছোঁ ভাজিবলৈ আলু আৰু ভাতকেৰেলা। এয়া ভাতকেৰেলা আলু ভাজি আৰু এয়া চাটনি বনাবলৈ যোগাৰ কৰি লৈছোঁ। সৰিয়হ, বগা সৰিয়হ, ভাতকেৰেলা বাকলি, এইখিনি এনেদৰে মই কাটি অলপ কেৰাহী এটাত ভাজি লৈছোঁ শুকানকৈ। এইখিনি মিক্সাৰ জাৰত দি মই পিচি লৈছোঁ। এয়া অলপ ভাজি লৈছিলোঁ মই কেৰাহী এখনত আৰু মান ধনিয়াটো পিছত দি দিছিলোঁ। ৰেডি হৈ গ'ল চাটনি। এনেদৰে খাই চাবচোন, বৰ ভাল লাগে খাই। ভালে পাওঁ তো সঁচাকে মোক বুকুত সাঁচি থ ঈশ্বৰে